নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুত ডাঙৰ খবৰ। আপোনাৰ ঘৰতে কি গেছ চিলিণ্ডাৰ আছে নেকি? যদি আছে আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ, কোনটো কোম্পানীৰ গেছ চিলিণ্ডাৰ আছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। কাৰণ গেছ চিলিণ্ডাৰক লৈ এটা বহুত ডাঙৰ খবৰ আছে। আহক কি খবৰ আছে আমি জানি লওঁ এইটো ভিডিঅ'ৰ জৰিয়তে। সাৱধান, ভয়ংকৰ নাটনি হ'ব পাৰে ৰন্ধন গেছৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, ৰন্ধন গেছৰ ভয়ংকৰ নাটনিৰ দিহে ৰাজ্য। গেছ বিচাৰি আপুনিও হাবাথুৰি খাবলগীয়া হ'ব পাৰে। আৰু মই এটা কথা জনাই দিওঁ যে এই খবৰটো কোনো ফেক নিউজ নহয়, এইটো একেবাৰে ৰিয়েল নিউজ। যে ৰন্ধন গেছৰ নাটনিৰ দিহে ৰাজ্যত ভয়ংকৰভাৱে নাটনি হ'ব পাৰে ৰন্ধন গেছৰ। অনিৰ্দিষ্ট কাললৈ বন্ধ ৰন্ধন গেছ কঢ়িওৱা গাড়ীসমূহ। ৰন্ধন গেছৰ বটলিং পইণ্টত আবদ্ধ হৈ আছে 1500ৰো অধিক বাহন। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কিয় এই ৰন্ধন গেছ কঢ়িওৱা গাড়ীসমূহ আবদ্ধ হৈ আছে। LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে এইসমূহ বাহন। কেইবাখনো দাবী পূৰণ কৰাৰ অৰ্থে LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ এই প্ৰতিবাদ। উত্তৰ গুৱাহাটীত এই LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ ধৰ্মঘট কাৰ্যসূচী। নিউজ ৰিপৰ্ট RD নিউজ। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও দাবীৰ বাবে LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আৰু তেওঁলোকৰ মুঠ 3টা দাবী আছিল। আৰু এই দাবীসমূহ প্ৰথম দাবীটোৱেই হৈছিল গেছ চিলিণ্ডাৰৰ LPG ৰন্ধন গেছৰ মূল্য কম কৰা। কিয়নো কেইবাদিন ধৰি যিটো হাৰত গেছ চিলিণ্ডাৰৰ দাম বাঢ়ি গৈ আছে, আৰু যদি এনেকৈ বাঢ়ি থাকে তেনেহ'লে দৰিদ্ৰ লোকসকলে গেছ চিলিণ্ডাৰ কিনিবই নোৱাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ যে পাৰ্চনেল মন্তব্যটো আছে এইটো কমেণ্ট ছেকশ্যনত জনাব। আৰু আমাৰ চেনেলটো যদি নতুন হৈ আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি লাইক কৰিব।